হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। মোৰ চেনেলৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব। যিহেতু বহুত দিন হ'ল ভিডিঅ' দিয়া হোৱা নাই, কাৰণ এইকেইদিনা অলপ গাটো বেয়া আছিলে। গা বেয়া মানে অলপ বেছিকৈ বেয়া আছিলে আৰু লগতে মিষ্টাৰো গাটো বেয়া আছিলে, দুইজনৰে গা বেয়া। এনেও মানে এইটো ছিজনত বহুতৰে হৈছেই চাগে এনেকুৱা জ্বৰ, চৰ্দি, কাহ, পানী লগা। ক'বলৈহে মানে জ্বৰ, চৰ্দি, কিন্তু বহুত বেয়া লাগে আৰু হ'লে। আৰু এতিয়াও মানে অলপ ভাল পাইছোঁ যদিও গাটো মানে দুৰ্বল দুৰ্বল নিচিনা লাগি আছে আৰু মাতটো অলপমান ভাগি আছে, যিহেতু কাহ হৈয়ে আছে। সেইকাৰণে ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ ভিডিঅ' এটি আপোনালোকৰ বাবে আগবঢ়াওঁ। যিহেতু আজি অলপ দিনৰ আগতে আমি মানে এঠাইলৈ ফুৰিবলৈ গৈছিলোঁ। বহুত ধুনীয়া হয় ঠাইডোখৰ। আৰু তাৰে মানে সেই ঠাইখিনিৰে কিছুমান ভাল লগা দৃশ্য মোৰ কেমেৰাত বন্দী কৰি থৈছিলোঁ আপোনালোকৰ বাবে এটি ভিডিঅ' আগবঢ়াৰ বাবে। আৰু ভাবিলোঁ আজি ভিডিঅ'টো আগবঢ়াওঁ। ভিডিঅ'টো যদিও এডিটিং কৰা হোৱা নাছিলে, সেইকাৰণে আগতে দিব নোৱাৰিলোঁ। এতিয়া অলপ গাটো ভাল পোৱাৰ পিছতহে এডিটিং কৰিছোঁ। আৰু আমাৰ লগতে মানে মিষ্টাৰৰ লগৰে আৰু এটা ফেমিলি গৈছিলে। আৰু এনেকৈ লগে ভাগে ফুৰিবলৈ গৈ ভালো লাগে। সেইকাৰণে ভাবিলোঁ এতিয়াই ভিডিঅ'টো আপোনালোকক দি দিওঁ। তো ঠিক আছে, ভিডিঅ'টো তেতিয়াহ'লে আপোনালোকে শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টো চাই পেলাই শেষত কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু ভিডিঅ' চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ঠিক আছে, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ আহক। হেল্ল' এভৰিৱান, গুড ইভিনিং। আৰু আজি আমি এতিয়া গৈ আছোঁ এডোখৰ বহুত ধুনীয়া ঠাইলৈ, চিৰাং জিলাৰ অন্তৰ্গত হাগ্ৰামা ব্ৰিজলৈ বুলি। আৰু ইয়াৰে ৰাস্তাৰ কাষৰ ভিউটো চাওকচোন, কিমান ধুনীয়া লাগিছে দেখিবলৈ। ইমান ধুনীয়া এটা মুকলিমূৰীয়া নিজান প্ৰাকৃতিক পৰিৱেশ। মাইণ্ডটো ফ্ৰেছ হৈ যায় আৰু এনেকুৱা ঠাইলৈ আহিলে। আচলতে বিশেষকৈ এনেকুৱা ঠাইলৈ গৰমৰ দিনত আহিলে বেছিকৈ ভাল লাগে। আৰু আমাৰ লগতে আপোনালোকেও এনেকুৱা ধৰণৰ এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য মোৰ এই ভিডিঅ'টোৰ যোগেদিয়ে উপভোগ কৰিব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা থাকিল। আমি এতিয়া আহি আমাৰ গন্তব্যস্থান পাই গ'লোহি। এইখনেই হৈছে চিৰাং জিলাৰ অন্তৰ্গত হাগ্ৰামা ব্ৰিজখন। আৰু এই ব্ৰিজখন চাওকচোন কিমান দীঘলীয়া। চিৰাং আৰু বঙাইগাঁও জিলাৰ মানুহখিনিয়ে এই ঠাইখিনি ধুনীয়াকৈ আহি ফুৰিবহি পাৰে। আৰু লগতে আপোনালোকেও কেতিয়াবা যদি চিৰাং আৰু বঙাইগাঁও আহে, তেতিয়া এই ঠাইখিনি চাই যাবহি পাৰিব। একেবাৰে গৰম অনুভৱে হোৱা নাই। চোৱা, নৈ আচলতে ওচৰত নাই, সেইটো কাৰণে। পুৰা সোঁত বৈ আছে নাই? ভয় লাগে আকৌ ন এনেকৈ। গামছা চামছা আনিছিলা নেকি?
আৰু এই ইয়াত সাঁতুৰিবলৈ একেবাৰে কষ্ট নহয় ইয়াৰ পৰা সেইটো পাই যাবগৈ পাৰিবা সাঁতুৰি কাৰণ পানী গোটেই লৈ গৈ আছে তুমি একো কষ্টই কৰিব নালাগে নে উপঙিহে যাব লাগে পুৰা লেকচাৰ মাৰি আছে ঘূৰি আহিব নোৱাৰা খালি ঘূৰি আহিবলৈ হ'লে খোজকাঢ়ি গৈ আহি তাৰপৰা ঘূৰি আহিলে লগতো দিব পাৰিবা আমি যে কৈছিলোঁ যে ব'ট এণ্ড স্কিন যে নাওৰ ভিতৰত নহয় কিন্তু এটা এতিয়া আমি চবেই বহি আছোঁ আৰু ইয়াতে কথা পাতি পাতি আজি এডোখৰ বহুত ধুনীয়া ঠাইলৈ আহিলোঁ চিৰাং ডিষ্ট্ৰিক্টৰ হাগ্ৰামাৰ ব্ৰিজ বুলি কয় ভাল লাগিলে আৰু আহি এইফালে কৰিস্মিতা সেইফালে ৰাজীৱ দা আৰু এইফালে আমাৰ মিষ্টাৰ দিলে লাগে সদায় দলঙা ভাইটিয়ে পাতি থৈ দিয়ে বাবাই গৈ দাঙিহে দিয়ে আৰু লাগিবই এটা নহয় আৰু এই ঠুহা চিনি পোৱা নাই ঠুহা এই বাঁহৰ এই এনেকুৱা হেৰি এটা যে পথাৰত যে পাতি থৈ বাঁহৰ এইফালে মিষ্টাৰৰ খুব সাঁতুৰিবলৈ ইচ্ছা আছিলে যিহেতু পানীখিনিও বহুত চাফা হয় সেইকাৰণে সাঁতুৰি মেলি পূৰা একেবাৰে এনজয় কৰি আছে আৰু এইপিনৰ পৰা সাঁতুৰিও যাব নোৱাৰি মেগিনি দোৱা আছে নে হা দোৱা আছে নাই না হ'ব হৈ গ'ল আৰু এইফালে আমাৰ ফটোশ্বুট চলি আছে এতিয়া যিহেতু গধূলি হৈ আহিছে সেইকাৰণে আমি এতিয়া ৰুমলৈ বুলি উভতিছোঁ আৰু লগতে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ পুনৰ এটি নতুন ভিডিঅ'তে আকৌ লগ পাম আজিলৈ বাই বাই